হাই এভৰিৱান, আজি আপোনালোকৰ বাবে মই এটা নতুন ৰেচিপি লৈ আহিছোঁ। আজিৰ ৰেচিপিটোত মই দেখুৱাম কেঁচা আমৰ পৰাই কেনেদৰে এনেকুৱা টেষ্টি টক বনাব পাৰি। এতিয়া আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। কেঁচা আমৰ টক বনাবৰ বাবে প্ৰথমে আমাক লাগিব দুটা কেঁচা আম। ডাঙৰ চামুচেৰে 5 চামুচ চেনিটো আপোনালোকে কমো কৰিব পাৰে বা বেছি খাই ভাল পালে তেতিয়া বেছিও দিব পাৰে। 3 চামুচ বেচন, 2 চামুচ ক্ৰীম, এইটো অপচনেল হয়, আপোনালোকৰ ওচৰত যদি ক্ৰীম নাথাকে তেতিয়া নিদিলেও হ'ব। কেইটামান সৰিয়হ আৰু কেইটামান কাটি লোৱা নহৰু আৰু কেইখিলামান নৰসিংহ পাত। এখন ডাঙৰ চামুচেৰে 3/4 অংশ হালধি আৰু 1 চামুচ ৰেড চিলি পাউডাৰ। নিমখ আন্দাজ মতে। প্ৰথমে আমকেইটাৰ বাকলি গুচাই লৈ এনেদৰে কাটি লৈ সৰু সৰুকৈ টুকুৰা কৰি ল'ব। এইখিনি কটা হৈ গৈছে। এতিয়া এইখিনি গ্ৰাইণ্ডাৰত দি ভালকৈ পেষ্ট বনাই ল'ব। এইখিনি পেষ্ট হৈ গৈছে। এতিয়া এইখিনি এটা বাতিলে লৈ ল'ম। এতিয়া এখন কেৰাহীত অলপমান তেল গৰম হ'বলৈ দি তাত যিকেইটা সৰিয়হ আৰু নহৰু লৈছিলে সেয়া দি অলপ লৰাই দিব। তাৰ পাছত ইয়াত যিকেইটা নৰসিংহ পাত লৈছিলে সেয়াও দি দিব। তাৰ পাছত অলপমান ভাজি ল'ব। এইখিনি অলপ ভাজ খোৱাৰ পাছত ইয়াত যিখিনি আমৰ পেষ্ট বনাই লৈছিলে সেয়া দি দিব। তাৰ পাছত অলপ লৰাই লৈ যিখিনি হালধি আৰু ৰেড চিলি পাউডাৰ লৈছিলে সেয়া দি অলপ মিক্স কৰি দিব। এতিয়া ইয়াত আপোনালোকৰ আন্দাজ মতে নিমখ দি দিব আৰু গেছৰ ফ্লেমটো মিডিয়াম ল' কৰি অলপ সময় লৰাই থাকিব। 2 মিনিটমান সময় এনেদৰে লৰাই থকাৰ পাছত ইয়াত যিখিনি চেনি লৈছিলে সেইখিনি দি আকৌ ভালদৰে মিক্স কৰি দিব। যিটো বাতিত আমৰ পেষ্ট বনাই লৈছিলে তাত যিখিনি বেচন লৈছিলে সেয়া দি আধা কাপ মানৰ জোখেৰে পানী দি দিব। মই ইয়াত যিখিনি পানী দিছোঁ সেই পানীখিনি আচলতে মিক্সি বাতিটোত যিখিনি অৰখালোতে পানী লৈছিলোঁ সেয়া ইয়াত দি দিছোঁ। এইখিনি যথেষ্ট ডাঠ হৈ আহিছে, আপোনালোকে দেখি গম পাইছে চাগে। ইয়াত এতিয়া বেচন আৰু পানী যিখিনি মিক্স কৰি লৈছিলে সেইখিনি ইয়াত দি ভালকৈ লৰাই দিব। এতিয়া ইয়াত 2 চামুচ মানৰ জোখেৰে ভিনেগাৰ দি দিব পাৰে। এইটো একেবাৰে অপচনেল হয়, আপোনালোকে ইচ্ছা নকৰিলে নিদিব পাৰে। এতিয়া ইয়াত 2 চামুচ ক্ৰীম লৈছিলে সেয়া দি দিব। এইটো অপচনেল হয়, আপোনালোকে ইচ্ছা নকৰিলে নিদিব পাৰে। অলপ সময়ৰ পিছত এইখিনি উতলি আহিছে আৰু যথেষ্ট ডাঠো হৈ গৈছে। এতিয়া গেছৰ ফ্লেম অফ কৰি এইখিনি চেঁচা হ'বৰ বাবে দিব। এইখিনি অলপমান চেঁচা হোৱাৰ পিছত এটা বাতি লৈ এনেদৰে লৈ ল'ম। এয়া আমৰ টক বনোৱা হৈ গৈছে। খাবলৈ বহুত টেষ্টি হয়। এনেদৰে আপোনালোকে কেতিয়াবা বনাইছেনে ঘৰত? যদি বনাইছে মোক কমেণ্ট কৰি জনাব। আৰু যদি নাই বনোৱা এবাৰ এনেদৰে বনাই চাবচোন, যিহেতু চবৰে ঘৰতে থাকেই, গতিকে আপোনালোকে সহজতে এই আমৰ টকটো ঘৰতে বনাব পাৰিব। মোৰ ভিডিঅ'টো চাই কেনে পালে সেয়াও কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু যদি ছাবস্ক্ৰাইব নাই কৰা তেতিয়া ছাবস্ক্ৰাইব কৰি দিব।